हाय फ्रेंड्स मैं जिगिशा आको आहिलो आपनालोকৰ ওচৰলৈ আন এটি ব্লগ লৈ আজি মোৰ যেটো ভিডিও এটো খুব ইউনিক হয় আজি মই ভিডিওটো দেখাইছো মই হেনা কেনেকৈ লগাও যি সকলে হেনা লগায় তেওঁলোকে এই ভিডিওটো চাব পাৰে আৰু ইয়াত মই ঘৰুৱা বহুত সামগ্ৰী দিছো আৰু গুটেখিনি মই কি ধৰণে কেনেকৈ দিছো আপোনালোকে চাওক আৰু এই গুটেই মোক হেনাৰ ভিডিওটো মোৰ বান্ধৱী প্ৰণামী ৰিকুৱেষ্ট কৰিছিল আৰু তাই ৰিকুৱেষ্টত মই এই ভিডিওটো বনালো আপোনালোকৰো যদি কিবা ৰিকুৱেষ্টেড ভিডিও থাকে মোক ক'ব পাৰে যদি মই হেতু কৰিব পাৰো মই শিওৰ কৰিম চাওকচোন ভিডিওটো হেনাৰ কাৰণে প্ৰথমতে সসপেনত পানী দি আমি চাহপাত দি ল'ব লাগিব আৰু চাহ যেনেকৈ কৰো তেনেকৈ উতলাই ল'ব লাগিব আৰু এই চাহখিনি আমি ঠাণ্ডা হ'ব দিব লাগিব এটা পাত্ৰত আমি হেনা ললো আৰু মই হেনাত সদায় ঔটেঙাৰ বীজ দিওঁ আৰু ঔটেঙাৰ এই মাজৰ বীজখিনি চুলিত লগালে চুলিৰ উফিও নাইকিয়া হয় আৰু চুলিখিনি যথেষ্ট সিল্কি হয় ঔটেঙাৰ বীজ কেনেকৈ উলিয়াব লাগে মই আপোনালোকক দেখুৱাই দিছো এনেকে গুটি ঔটেঙাবোৰৰ বীজবোৰ উলাই ল'ব মই প্ৰত্যেক টাইমতে যেতিয়াই ঔটেঙা ব্যৱহাৰ কৰো তেতিয়াই বীজবোৰ উলিয়াই মই এটা পাত্ৰত ফ্ৰিজত ভৰাই থৈ দিওঁ আপোনালোকেও তেনেকৈ কৰিব পাৰে যেতিয়া আপোনালোকে হেনা লগায় তেতিয়া এইখিনি আপোনালোকে মিক্সিত মাৰি হেনাৰ সৈতে দিব পাৰিব এইয়া দেখিলেনে মই এনেকৈ থৈ দিওঁ ফ্ৰিজত এতিয়া মই এইখিনি মিক্সিত মাৰি লম অকমান পানী দি এয়া ধুনিয়াকে পেষ্ট হৈ গল আৰু খুব বিজলুৱা এই বিজলুৱাখিনিৰ কাৰণে আমাৰ চুলিখিনি সিল্কিও হয় আৰু খুব ভাল হয় এতিয়া মই এইখিনি হেনাত দি দিলো আৰু মই আমলখিও বজাৰৰ পৰা আনি থেতেলাই এটা পানীত ভৰাই থৈ দিওঁ সেইখিনি যেতিয়া ভালকৈ গেলি যায় তেতিয়া মই ফ্ৰিজত থৈ দিওঁ আৰু যেতিয়াই মোৰ হেনাত দৰকাৰ হয় ইয়াত মই গুটিখিনি অতৰাই এইখিনিও মই পেষ্ট কৰি লওঁ আৰু এই বস্তুখিনিও মই হেনাত দি দিছো আমলখি আমাৰ চুলিৰ কাৰণে খুবেই ভাল চুলি খৰা বন্ধ হয় আৰু এয়া মই দুটা কণী দি দিছো কণীও চুলিৰ খুব সিল্কি কৰে আৰু মই নেমু এফাল দিছো নেমু আমাৰ ডেন্ড্ৰফ নাইকিয়া কৰে আৰু চুলিখিনিৰ যি লেতেৰা বস্তু থাকে সেইখিনিও সফা কৰি দিয়ে দৈ দিছো দৈও চুলিৰ কাৰণে খুব ভাল এই গুটে হেনাখিনি মই মোৰ যিখিনি চুলি হেনেকুৱা চুলি দুজনে লগাব পাৰিব এতিয়া আপোনালোকৰ চুলি হিচাপত আপোনালোকে দিব আৰু এতিয়া মই নাৰিকল তেল দি দিছো কাৰণ নাৰিকল তেল দিলে চুলিৰ ৰাফ যিটো হ'ব সেইটো কমি থাকিব কাৰণ আমলখি ৰাফ কৰিব পাৰে কিন্তু নাৰিকল তেল দিয়াৰ লগে লগে সেই যিখিনি আমাৰ ৰাফ হয় সেইখিনি নহব এই গুটে মিশ্ৰণখিনি ভালকৈ মিক্স কৰি ল'ব তাৰ পাছত যিখিনি আমি চাহ বনাইছিলো সেই চাহখিনি চাকনিৰে চাকি লৈ অলপ অলপকৈ এই মিশ্ৰণখিনি দি দিব আৰু পানীখিনি সৰহকৈ একেবাৰতে নিদিব যদি হেনাটো আপোনালোকৰ বেছি ঢিলা হয় তেতিয়া হলে বৈ আহিব অলপ অলপকৈ আপোনালোকে হাতেৰে খানিব পাৰে এনেকৈ খানি অলপ অলপকৈ দি যিখিনি আমাৰ চুলিখিনি খুব ভালকৈ লাগি ধৰিব সেই ধৰণেৰে ল'ব লাগিব বেছি পনিয়াও নহয় বেছি ডাঠো নহয় আপোনালোকে দেখিলে এইয়া আমাৰ হেনা ৰেডি হৈ গল আৰু এই হেনাখিনি আমি গুটেই ৰাতি থৈ দিম আৰু পিছদিনা আমি ৰাতিপুৱা লগালে চুলিৰ কালাৰো ভাল হয়